নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আন এটি ৰিমিডি। এই ৰিমিডিটো হ'ল যিসকলৰ মাজত ৰিলেশ্যনশ্বিপৰ সমস্যা হৈ আছে, হাজবেণ্ড ৱাইফে হওক, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে হওক, তেওঁলোকৰ বাবে এইটো ইম্প্ৰুভিং ৰিলেশ্যনশ্বিপৰ ৰিমিডি হয়। ৰিমিডিটো জনাৰ আগত যদি এতিয়ালৈকে মোৰ পেজটো ডিভাইন নিউমাৰো কেয়াৰ ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ইনষ্টাগ্ৰাম পেজ ডিভাইন নিউমাৰো কেয়াৰ ফ'ল' কৰি দিব। এতিয়া আহোঁ ৰিমিডিটোলৈ। এই ৰিমিডিটো হৈছে যিসকলৰ মাজত হাজবেণ্ড ৱাইফ, স্বামী স্ত্ৰী, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড, ভালপোৱা বা কোনোবা বন্ধুৰ মাজতো হ'ব পাৰে। যদি তেনেকুৱা মনোমালিন্য বা কিবা কাজিয়া পেচাল হৈ আছে বহুদিনৰ পৰা, তেওঁলোকৰ বাবে তেওঁলোকে কি কৰিব, দুটা গোমতী চক্ৰ ল'ব। গোমতী চক্ৰ আপোনালোকে জানেই নিশ্চয়। গোমতী চক্ৰ আৰু দুটা লং ল'ব। সোমবাৰৰ দিনাখন আপোনালোকে শিৱলিংগত গৈ শিৱলিংগৰ ওপৰত থৈ আহিব লাগিব, অৰ্পণ কৰিব লাগিব শিৱলিংগত দুটা গোমতী চক্ৰ আৰু দুটা লং। আৰু অৰ্পণ কৰোঁতে যাৰ লগত যি সমস্যা হৈছে ভগৱান মহাদেৱক ক'ব সেই সমস্যাটোৰ কথা, যে আজিৰ পৰা যেন মোৰ সম্পৰ্কটো ভাললৈ আহিল। বিশেষকৈ এই ৰিমিডিটো হাজবেণ্ড ৱাইফ আৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত বাবে ভাল হয় বহুতখিনি। তেওঁলোকে এই কামটো 11টা সোমবাৰ একেৰাহে কৰিব লাগিব। যাৰ সমস্যা হৈ আছে, ল'ৰাজনৰ ফালৰ পৰা হ'লেও ল'ৰাজনে কৰিব লাগিব আৰু ছোৱালীজনৰ ফালৰ পৰা হ'লেও ছোৱালীজনীয়ে কৰিলে হ'ব। কৰি চাব, মনৰ বিশ্বাসেৰে বহুতখিনি সুফল পাব। দুটা গোমতী চক্ৰ আৰু দুটা লং একেৰাহে 11টা সোমবাৰে শিৱলিংগত অৰ্পণ কৰিব। লগতে মনৰ যি সমস্যা হৈছে সেই সমস্যাখিনি মহাদেৱৰ আগত অৱগত কৰিব। কৰি চাব, নিশ্চয় সুফল পাব। ধন্যবাদ। ৰাধে ৰাধে। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব।